দিবাং নদী হৈ গ'ল। জলপ্ৰপাত বাপৰে, অমৰপুৰতো জলপ্ৰপাত আহি গ'ল দেখোন। মাজত দিবাং নদী। আগতে ইয়াৰ পৰা 5 কিলোমিটাৰ দূৰ নদীখন আছিলে, এতিয়াতো প্ৰায় একো ওচৰ লাগি গ'ল ন? বহুত দূৰ আছে। গোটেই পানীয়ে ভাগৰ হৈ গ'ল পানী। খোজকাঢ়ি যাব লাগিব, চপ্পল থক ইয়াত হওক ন? সেইটোতো আমি আহিলোঁ চাবলৈ। পানীয়ে প্ৰাণীৰ প্ৰাণ হ'লে কি হ'ব? পানীয়ে এতিয়া আমাক ধ্বংস কৰিছে, উপায় নাই। কি কৰিব? মই ক'লৈ গৈ আছো? এইটো পথাৰলৈ যোৱা এটি ৰাস্তা। মই ক'লৈ গৈ আছো এতিয়া? পথাৰলৈ যোৱা ৰাস্তা, এটি পথাৰলৈতো যাম। হয়, গৈ আছো। ক'ত পাই গ'লো? কোৱা, পানী দেখোন 100 বিঘা পানীয়ে চেচ কৰিলে। কি খাই জীয়াই থাকিম? কোনো উপায় নাই। তোমাৰ ভঁৰালটো কেইবছৰ চলিব? মোৰটোতো ছমাহমান চলিব। বাকী 6 মাহ কিনিব লাগিব। মই তেনেকৈ এমাহ 2 মাহ চলিব পাৰিম। চেচ আৰু চব চেচ। সেইফালে মানুহ ৰুই আছে, কিন্তু এইফালে ন্যায় নি আছে। উপায় নাই। এইবোৰ মানুহৰ খেতি পথাৰ, কিন্তু ইয়াতো মানুহৰ খেতি পথাৰ আছিল, কিন্তু নদীৰ কাষৰীয়া বুলি বাদ দি দিলে। কিন্তু নদীখন আগতে সেইডোখৰ দেখিছে না, সেইডোখৰ টাপু, সেইফালেহে গৈছিলে নদীখন। কিন্তু কিমান ইয়াৰ পৰা গৈ মেলি আপোনাৰ সেইডোখৰত লাগিছিলেগৈ, কিন্তু কিমান ভিতৰলৈ সোমাই আহিলে চাওকচোন, ইমান সোমাই আহিলে। গতিকে ভাবি চাওক, এনেদৰে যদি গৰাখহনীয়া চলি থাকে আৰু প্ৰায় 2 বছৰত অমৰপুৰ চেচ হৈ যাব, খতম হৈ যাব, এনেকুৱা হৈ যাব। এতিয়া মাটিয়ে দখল কৰি আছে, পানী হৈ যাব। বেছি কিনাৰ নাযাব দেই, ধাওঁ দি আছে গৰাখহনীয়া। চাওক, এইবোৰ চব মানুহৰ খেতি পথাৰ আছিল, খেতি পথাৰ। এতিয়া প্ৰকৃতিৰ দোষ নে মানুহৰ দোষ কি বুলি ক'ম? পানীয়ে ইচ্ছা কৰিলে কি কৰিব নোৱাৰি। চাওক, এইফালে ক'ত এডোখৰ সোমাই আহিলে নদীত, চাওক দেখিলে পিনি, কিন্তু হিয়াৰ পৰা আকৌ এক চাইডকে সোমাই আহিলে, এনেকে উল্টাকে পিনি। দিবাং নদী এখন সৰু সুৰা দিবাং নদী হৈ গ'ল। জলপ্ৰপাত বাপৰে, অমৰপুৰতো জলপ্ৰপাত আহি গ'ল দেখোন। মাজত দিবাং নদী আহি গ'ল, বহি আছে, লৈ আছে, ৰুইছে মাটি খালি। এইবোৰ চব মানুহৰ খেতি পথাৰ আছিল, কিন্তু সকলোবোৰ শেষ কৰি নিছে পানীয়ে, সকলোবোৰ শেষ। এইখিনি মাটি পুৰা খেতি কৰিম বুলি সম্পূৰ্ণ সহায় থৈছিলে, আজি ৰুবলগীয়া, কিন্তু কালি ৰাতিটোৰ ভিতৰত এনেকৈ খহাই লৈ গ'ল পানীয়ে। বৰষুণৰ পানী এইটো নলা বহাই দিলে, কিন্তু নলাটো বৰষুণে কৰিলে হ'লে কি হ'ব? সেইফালৰ পৰা এতিয়া পানী সোমাই আহিব। গতিকে এনেকৈ আহি গোটেই গাঁওখনে চেচ কৰি দিব আৰু ভয়ানক। আৰু হয়তো 2 বছৰত অমৰপুৰ শেষ হৈ যাব।